हेलो फ्रेंड्स, आज मैं आपनलोकर ओसरत लय आहिछु नतुन एटा भिडिओ और ए भिडिओटो हल विभिन्न देश विदेशर युद्ध और आक्रमण सम्पर्के। सो भिडिओटो स्किप नकराकै हेकलगे चाइ थाকক और भिडिओटो मैं बेसि दीघलकै नबनाओ, मात्र 2-3 मिनिटर भिडिओ बनाओ जाते आपनलोके बोरिंग নহয় और ऑप्शन नथकाके मैं अकल एन्सारटोहे आपनलोकर लगत शेयर करूँ। सो भिडिओटो हेकलगे चाइ थाকক। आजिर 1 নম্বৰ प्रश्नটো हल बाबरे भारतत किमानबार आक्रमण करिছিল? 5 बार। 2 নম্বৰ माনৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? 1821 চনত। 3 নম্বৰ কোনডাল হিমাৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে? মেকমোহন লাইন। 4 নম্বৰ চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? 1857 চনত। 5 নম্বৰ পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? দৰঙত। দৰং জিলাত সংঘটিত হৈছিল পথৰুঘাটৰ ৰণ। 6 নম্বৰ কোন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? লক্ষ্মী সিংহৰ দিনত। 7 নম্বৰ ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল? গদাধৰ সিংহৰ। 8 নম্বৰ আলাবাই ৰণ কোন চনত হৈছিল? 1669 চনত। 15 আগষ্টত আহোম আৰু মোগলৰ মাজত হৈছিল। 9 নম্বৰ মাজুলীৰ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল? আহোম আৰু কোচসকলৰ। 10 নম্বৰ কোন চনত বাবৰে ভাৰত আক্ৰমণ কৰিছিল? 1526 চনত বাবৰে ভাৰত আক্ৰমণ কৰিছিল। 11 নম্বৰ ভাৰতত স্বদেশী আন্দোলন কিমান চনত হৈছিল? 1905 চনত। 12 নম্বৰ ব্ৰিটিছৰ বিৰুদ্ধে অসমত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ কি? ফুলগুৰিৰ ধাৱা। 13 নম্বৰ কাৰ ৰাজত্বকালত ইটাখুলিত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? গদাধৰ সিংহৰ। 14 নম্বৰ কাৰ ৰাজত্বকালত চীনা ভ্ৰমণকাৰী হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মনৰ। 15 নম্বৰ প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত হৈছিল? ৰমনুজাচাৰ্যৰ। 16 নম্বৰ গোহাঁই কমল আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? নৰনাৰায়ণৰ। 17 নম্বৰ কাৰ ৰাজত্বকালত আলাবাইৰ যুদ্ধ সংঘটিত হৈছিল? চক্ৰধ্বজ সিংহৰ 1669 চনত। 18 নম্বৰ তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 1398 চনত। 19 নম্বৰ কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? 1556 চনত। 20 নম্বৰ ইংৰাজে কোন চনত মণিৰাম দেৱানক ফাঁচি দিছিল? 1858 চনত। সো ফ্ৰেন্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।